নমস্কাৰ। আজি গোসাঁই ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু বিশ্বকৰ্মা পূজাৰ দিনা হয় এয়া। বিশ্বকৰ্মা পূজাৰ কাৰণে ঘৰতে এখন শৰাই দিছোঁ আৰু সকলোৱে ভিডিঅ'টো চাই যাব। আজি আমাৰ ঋষিৰ বাৰ্থডেও হয়, কাৰণ বাৰ্থডে পতা হোৱা নাই। বিশ্বকৰ্মা পূজা বুলি শৰাই এখনকে আগ কৰিছোঁ আৰু কি কৰি যাম সকলোবোৰ শেষলৈকে ভিডিঅ'টো স্কিপ নকৰি সকলোৱে চাই যাব। শৰাইখন সজাই মেলি তাৰ পাছত গাড়ীকেইখনত অলপ পূজা কৰি লৈছোঁ। এইফালে পায়স বনাই আছোঁ। গাখীৰখিনি পাতি লৈছোঁ প্ৰথমতে আৰু এইফালে চাউল তিয়াই থৈছোঁ।